Hey guys, মই চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰ, শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেইবাবে আমি লগৰ কেইজনমান মানে আমাৰ মৰিগাঁৱৰ ওচৰৰ মহেশজামলৈ যাম। আন্ধাৰ হৈছে মানে ফোন কেমেৰাত কৰিছোঁ ন, অলপ আন্ধাৰ হৈছে, এডজাষ্ট কৰি ল'ব আৰু। তো আমি কেইজন যাম মহেশজামলৈ, চাইকেল লৈ যাম। তো ভিডিঅ'টো চাই থাকিব, আজি দিনটো কেনেকৈ যাওঁ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। তো ব্লগ মই এতিয়া গা ধুই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। গাইজ মোৰ গা ধোৱা হৈ গ'ল, তো ওলাই আছোঁ আপোনালোকৰ বাকীখিনি দেখাইছোঁ মোৰ লগত কোন কোন যাব। বেছি দেৰি নকৰোঁ, ব'লক। ये बसंती लेकर हम जाएंगे, ये बसंती ভাইটি এজন মোৰ বসন্তীখন মানে ক'ত পৰি আছে জানে? মোৰ বসন্তীখন ইয়াৰ গতি হৈ আছে, মানে অৱস্থা বেয়া। এখন লৈছোঁ আৰু আজিৰ কাৰণে। বোলো ওলাই থাকোঁ, তো বাকীখিনি দেখাই আছে আপোনালোকক। পোহৰ হৈছে, বৰষুণো ধৰি আছে। কি যে হ'ব গাইজ, বেড লাক। বৰষুণটো আকৌ আহিছে, আকৌ ৰখি থাকিব লাগিব আমি। ভাবিছিলোঁ যি সেইটোৱে হ'ল আৰু, বৰষুণটো পৰিল। কি যে হ'ব, একো নাই আৰু চাই থাকক। বাকীখিনি আপোনালোকক জনাইছোঁ, আপডেট দি থাকিম, ক'লৈ যাম, কেনেকৈ যাম, কিমান সময়ত যাম। তো চাই থাকিব ভিডিঅ'টো। দেখিছেনে ৰাইজ, ওলাই গৈ গা পা ধুই গৈ ল'লোঁ। তাৰপিছত এয়া এতিয়া বৰষুণ, কি যে হ'ব। ভাবিছিলোঁ বৰষুণ নপৰোঁতে আমি মৰিগাঁও টাউনমান পামগৈ, তেতিয়া আৰু একো কথা নাই, অকণমানহে থাকিব। আৰু এতিয়া ঘৰত থাকোঁতে বৰষুণডাল আহি গ'ল। কি যে হ'ব, ভগৱান তোমাৰ কি লীলা। বাৰু একো নাই গাইজ, বৰষুণ এৰিলে আমি জানেই বাৰু আজি যাবই লাগিব, কাৰণ সোমবাৰ যেতিয়া ন, তাতে যে প্ৰথমটো সোমবাৰ শাওণ মাহৰ, যামেই আৰু। লগৰ কেইজনে ফোন কৰিয়ে আছে, তো একো নাই গাইজ, অলপ সময় ৱেইট কৰোঁ। বৰষুণটো এৰিলে আৰু যামগৈ আৰু। তো চাই থাকিব ভিডিঅ'টো, লাষ্টলৈ চাব। বৰষুণটো অলপ পৰিছে গাইজ, এইফালে চাওক বৰষুণটো। ধৰি আছে বাৰু, এয়া যাওক ক'লা হৈ আছে। কি হয় আৰু ভগৱান জানে আৰু। 6টা বাজিব আৰু। চোলাই দিলোঁ আৰু উপায়বিহীন। নঙলা খোলাই নাই, নঙলা খুলি লওঁ। পাম দি আছে বসন্তি, হাই অৱস্থা কাৰণে পাম দিছে। ওলালোঁ আমি যাবলৈ, বৰষুণত তিতি হ'লেও যাম আমি আৰু আজি। এইফালে চাকি বান্ধি লৈছোঁ, ইহঁতে ওলাইছে। বৰষুণটো পৰি আছে, উপায় নাই, যাব লাগিবই আৰু। ৰাইড চুৰু, এয়া অকণি ঋকিৰাজ মিঠি, সেই কংকত মিঠি, আৰু এয়া মই। মোৰ চাইকেলখনৰ এটাই বেয়া আৰু, বোকা মাৰে পিছফালৰ পৰা। আমাৰ দুখন মদগা নাই, একো নাই আৰু গৈ থাকোঁ। ড্ৰেছ আমাৰ কাপোৰ লৈছোঁ বেগত, চেঞ্জ কৰি ল'ম আৰু। ভিজিমেই বাৰু, গম পাইছোঁৱেই আৰু। তো আৰু এজন মানুহৰ ওচৰত যাওঁ, তেওঁ যাব বোলে। চাই দিব গাইজ, শেষলৈ দেখাই আছোঁ কি কি কৰোঁ। বৰষুণত আহি আছোঁ গাইজ, আমি বৰষুণ ভিজি আহি আছোঁ। এই চাওক আমাৰ এজন মানে কি হ'ল, আমাৰ লগত যাম বুলি কৈছিল, মানে তেওঁ মানে কাম ওলালে নাযায়, সেইকাৰণে আমি 3জন আহি আছোঁ। বাকী 3-4জনমান আছে আগত, লগ ধৰিম, দেখাই আছোঁ সকলোকে। দেখাই আছোঁ বৰষুণ, আপোনালোক তাতে গৈ দেখাই আছোঁ কোন কোন যাব, কোন কিহত যাব। চাই থাকিব ভিডিঅ'টো। গাইজ আমি দন্দুৱা পালোহি, দুনৰ তেল দিব বৰষুণত ভিজি। কেনেকুৱা লাগিছে বৰষুণত ভিজি? এই গোটেইকেইটা অৱস্থা চাওক, আমাৰ অৱস্থা। কাপোৰ ভিজি গ'ল আৰু গৈ আছোঁ আৰু, বেছি দূৰ নাই আৰু, 20 কিলোমিটাৰমান আছে ন। তো চাই থাকিব, দেখাই আছোঁ ভিজি আহিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটোত আহিলে ছাবস্ক্ৰাইব কৰি দিব হা। লগ পাই আছোঁ তাত সকলো, বৰষুণ পৰি আছে। আমি ইয়াত দন্দুৱাতে ৰখিছোঁ অলপ, মানে আমাৰ লগৰ কেইজন আহিব, আমি 3জন আহিছিলোঁ ন, সিহঁত কেইজন মানে আহিব আৰু। বৰষুণতে আমি ভিজি আহিলোঁ, সেইকাৰণে মানে দেৰি হ'ল। একো নাই বাৰু, ৰখি দিওঁ অলপ সময়।
বাকীখিনি চাই দিব। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক। বৰষুণত ঠাণ্ডা পাইছে, ভিজিল না গৰম লগাইছে বোলে। এয়া চাওক কেনেকুৱা লাগিছে মানে বৰষুণত ভিজি? ভাল লাগিছে, মজা লাগছে। এইফালৰ পৰা আমি আহিছোঁ, এইফালে যাব লাগিব। আমি ওলাই দিলোঁ আৰু লগৰ কেইজন মানে আহিম বুলিও কৈছিল, মানে সিহঁতৰ দেৰি হ'ব চাগে, সিফালে বৰষুণ পৰি আছে। সেইবাবে আমি ভাবিলোঁ কিমানো ৰম হয়, আমি ৰৈ থাকিলে আমাৰো দেৰি হ'ব। সিহঁতে পিছত বাইক লৈ আহিব চাগে আৰু। তো আমি গৈ থাকোঁ, আমি তিনিজন। আমি তিনিজন আহি আছোঁ। বৰ্তমান আমি দন্দুৱা পাইছোঁ, দন্দুৱা পাম আৰু মানে পোৱা নাই এতিয়াও। লোচনাবাৰী পাৰ হৈছোঁ। Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds chirping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the আমাৰ মৰিগাঁৱৰ সাবজনী শিৱ মন্দিৰটো আৰু এয়া পাইছোঁ আমাৰ টাউনখন। ওপৰত আছে আমাৰ SBI শাখা বেংক। বৰষুণটো আকৌ আহিছে, একো নাই আৰু গাইজ, এনেদৰে ভিডিঅ' বনাই গৈ থাকিম। চাওক গাইজ, কি মজা দৃশ্য এইটো, কি সুন্দৰ। ইয়াৰ পাহাৰৰ ওপৰত পুৰণিবিলাক চাওকচোন, কি ভাই চাওক। এই পোষ্টৰ আগত থাকি পেলাই দিগদাৰ দিছে আৰু। এয়া আমাৰ ল'ৰাহঁত, অলপ ৰখিছোঁ আমি। চাইকেল চলাই চলাই আমাৰ টিকা বিষাই গৈছে আৰু কি কৰিম, উপায় নাই। আহিলে এয়া উজাই পাইছোঁহি আমি, উজাই গাঁও আৰু এখন আমি ৰখিছোঁ। এইটো দৃশ্যটো একদম মজা লাগিছে চাওক, একদম তামাম লাগিছে। আৰু গাইজ আমি আৰু ইয়াৰ পৰা বেছি দূৰ নাই, আৰু 5-6 কিলোমিটাৰমান আছে পামগৈ। তাৰপিছত আমাৰ ভালটো বাকীখিনি আপোনালোকৰ তাৰে দেখাব, চাই থাকক ভিডিঅ'টো। উঠিলোঁ পাহাৰ, মানে মন্দিৰলৈ বুলি ইয়াৰ বগাই আহিলোঁ আমি চিৰি। এয়া চাওক, এই কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি বৰষুণত ভিজি ভিজি? আপুনি কেনেকুৱা লাগিছে? ভাল একদম ভিজি ভিজি আহিছোঁ, গোটেই কাপোৰ লেতেৰা। আৰু 60টামান বেছি আছে, ষ্টেপ আছে, ইমান ফ্ৰী আছে, বগাই যাব লাগিব আমি। এয়া চাওকচোন ভিউটো কি মজা লাগিছে চাওক। এনেকুৱাৰ পৰা ইয়াত অহাৰ পিছত আপোনালোকৰ যাবই মন নাযাব। আজি বৰষুণটো কাৰণে অলপ যিমানে নহয় বৰষুণত ভিজিও ভাল লাগিব। আৰু ই আমাৰ এয়া চেল্ফি বুলি চাওক, চবফালে পাহাৰৰ ওপৰত। আমি সেই তলত চাইকেল থৈ আহিছোঁ, এবাৰ দেখা নাপায় বাৰু, আপোনালোকে দেখাই দিম অলপ পিছত। চাওক চবফালে পাহাৰ, সেইফালে পথাৰখন আছে, আৰু ইয়াৰ ওপৰত আছে আমাৰ মহেশধাম মন্দিৰটো। তো বেছি দেৰি নকৰোঁ, ব'লক আমি তালৈ গৈ থাকোঁ। এইটো চেণ্টাৰ মাৰি দিয়া, আজি অৱস্থা দুৱস্থা হৈ গৈছে। ব'লক গৈ থাকোঁ, চাই থাকক। হাতত চেণ্ডেল পিছল, সেইকাৰণে হাতত চেণ্ডেল লৈ আহিছোঁ, দেখাই আছোঁ ব'লক। ঠাণ্ডাৰ হাত কপি গৈছে। ব'লক গৈ থাকোঁ আৰু। এই পানী ওপৰৰ পৰা বগাইছে, লেতেৰা পানী।
কি ক'লা মজা লাগিছে বম বম বে বম বম চেণ্ডেল হাতত লৈ লৈ আহি আছোঁ আজি চাল হৈছে বে সোমবাৰ ওম শাওনৰ প্ৰথমটো সোমবাৰ ওম নমঃ শিৱায় আহি আছোঁ আপোনালোকে প্ৰথমটো সোমবাৰত ক'ত গ'লে জনাই দিব কোনে ক'ত গ'লে মানে বলবম যায় ন এইটো মাহতে তো আপোনালোকে যদি বলবম গৈছে ক'ত গৈছে কোনে গৈছে কমেণ্টত জনাই দিব তো আমি বলবম যোৱা নাই যদিও আমি মহেশধামলৈ সেৱা জনাবলৈ আহিছোঁ তো চাই থাকক গৈ আছোঁ তাৰ ওপৰৰ পৰা একদম চাওক আৰু বেছি দিন নাই মানে বেছি দূৰ নাই হেৰি ওপৰ পালোহি তো দেখাইছোঁ আপোনালোকে ওপৰত কি আছে চাই থাকিব এইটো ভিডিঅ' সম্ভৱ দুটা পাৰ্টত যাব পাৰে তো ভিডিঅ'টো এনজয় কৰিব আমি ওপৰ পালোহি এয়া চেণ্ডেল ইয়াতে চাব লাগিব চেণ্ডেল ইয়াতে যাওঁ এইফালে বাবাসকল বহি আছে এইফালে ওপৰলৈ যাব লাগিব মই শিৱ বাবা মন্দিৰ তামাম ভাগৰ লাগিছে একদম এতিয়া আমি ভৰি হাত মানে গাটোকে তিয়াই লওঁ ইয়াত দমকল চমকল নাই পাহাৰৰ ওপৰত এটা ৰহস্যজনক কথা নহয়নে ইমান পাহাৰৰ ওপৰত এইটো কুঁৱাটোৰ পৰাই সকলোৱে পানী তোলে কিন্তু ভাবি চাওকচোন এইটো কুঁৱা আমি কিমান ওপৰত উঠিলোঁ 100 মিটাৰ ওপৰত উঠিলোঁ ইয়াত পানী আছে চাওক ইয়াৰ পৰা চব সকলোৱে পানী তোলে আমি এতিয়া ইয়াৰ পৰাই পানী তুলি গাটো ধুই লওঁ আমি গাটো তিয়াই দিওঁ তো বাকীখিনি দেখা আছে আপোনালোকক চাই দিব আৰম্ভ সোমাইছোঁ আৰু কৃষ্ণ বাবু জয় বৌলা জয় ভোলে বলক দেখাই আছোঁ ওপৰত কি আছে আপোনালোকক আৰু কেনেকুৱা মানে বাবাৰ কি আছে সকলোখিনি দেখাম চাই থাকিব এইফালে সুন্দৰ আৰ্ট কৰিছে চাওক কি ধুনীয়া সুন্দৰ হয়নে ওপৰলৈ কৈলাশলৈ যায় মানে ওপৰত গৈ বাবাৰ আৰু এটা মন্দিৰ আছে ওপৰত এইফালে যাব পাৰি সেই ওপৰত গৈ ওপৰত উঠিব পাৰি বাৰু আপোনালোকক দেখাম উঠি ফাৰ্ষ্ট আমি সেৱা কৰি লওঁগৈ চাই থাকিব গাইজ আমাৰ ইয়াত সেৱা কৰা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ তো চাই থাকক ওপৰত কি আছে সকলোখিনি দেখাম এই ওপৰলৈ আহি আছোঁ আমি কৈলাশ এইটো চাকি জ্বলাব পাৰে এইটো জ্বলাব পাৰে এয়া চাওক গাইজ কি সুন্দৰ আৰ্ট কৰি থৈছে একদম তামাম মজা লাগিছে চাওক ইয়াতো সেৱা কৰিব পাৰে তাৰপিছত আমি এইফালে যাম আৰু ইয়াতে কি উলিয়াইছে নাজানো কি উলিয়াইছে এই চেপৰ ফালে আমি ওপৰলৈ যাম দেখাই আছোঁ ওপৰলৈ উঠিব পাহাৰটো আছে গাইজ এয়া শিলৰ মাজে আমি আহি আছোঁ এটা ধুনীয়া লাগে মানে ফিল্ডটোৱে বেলেগ মানে দুই শিলৰ মাজে আমি আহি আছোঁ এয়া চাওক চেপাৰি আঁঠু কাঢ়ি যাব লাগে মানে চাপৰি তো গৈ আছোঁ কৃষ্ণ প্ৰভু এয়া ওপৰতে দিয়ে ৱাও চাওক গাইজ চাওকচোন গাইজ কি সুন্দৰ লাগিছে চাওক চবফালে তলত থকা পথাৰখিনি পানী আৰু ওপৰত আমি উঠিছোঁ ইয়াৰ পৰা সকলোখিনি দেখা পায় ভালকৈ সেই ওপৰত যাব পাৰি বাৰু আমি যাম দেখাই আছোঁ ইহঁতকেইটা একদম পূৰা ফটো তোলা লাগি গৈছে বলক ওপৰত গৈ আছোঁ দেখাই আছোঁ ওপৰত কেনেকুৱা লাগে চাওক গাইজ আমি চবতছে ওপৰত আছোঁ এয়া চাওক এয়া আমাৰ কংকন ওপৰত গৈছে
তাও দেখাইছোঁ পাহাৰটোৰ পৰা টোটেল মন্দিৰ মানে 2টা নে 3টামান আছে সকলোখিনি দেখাম পুখুৰী এটাও আছে তো দেখাবলৈ চেষ্টা কৰিম চাই দিও ভিডিঅ'টো 2টা পাৰ্ট বনাম ভিডিঅ'ৰ তো এইটো পাৰ্টত ইমানখিনিয়ে আৰু নেক্সট পাৰ্টত আপোনালোকৰ পুখুৰী এটা আছে পুখুৰীটো দেখাম আৰু বিষ্ণু মন্দিৰটো দেখাম বৰ্তমান আপোনালোকৰ শিৱ মন্দিৰ আৰু কৈলাশ দেখালোঁ কৈলাশতে আছে আৰু শিৱ মন্দিৰটো মানে 3টা ভাগত আছে তো এইটো ভিডিঅ' ইমানতে যদিহে ভাল লাগে লাইক কমেণ্ট আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই মানে এইটো ভিডিঅ'ত ইমানেই তো বাই